আকস্মিক অগ্নি দুৰ্ঘটনা আৰু এইটো হ'ব নালাগিছিল, কিন্তু হৈছে ৰাতিৰ সময়ত তেনেকুৱা ঘটনা হয়ে বহু জেগাতে, কিন্তু এইটো হৈছে এইটো অলপ নিন্দানীয় ঘটনা হৈছে। তো আমিও দুখ পাইছোঁ, দুখ প্ৰকাশ কৰিছোঁ। কিন্তু আজি শুনিবলৈ পাইছোঁ যিজনক খুন্দা লাগিছিল গাড়ীত তেখেতেও মৃত্যু হৈছে। তো যি হৈ গ'ল ঘটনাটো, এতিয়া আমি কি কৰিব লাগিব? তো মোৰ এটা ছাজেশ্যন, আমি সান্তাল ভাইসকলৰ আমি গোটেই সংগঠনবিলাক আজি অনুপস্থিত হ'লেও আমি দায়িত্ব লৈছোঁ, আমি গাঁৱৰ মানুহবিলাক মেছেজ দিবৰ কাৰণে। যি ঘটনালৈ আজি হৈ গ'ল কাৰিগাঁৱত, এই ঘটনালৈ মানুহক আতংকিত হ'ব নালাগে, যাতে নিজৰ গাঁওখনতে থাকি আৰু যাতে বড়োসকলৰ গাঁৱত হঠাৎ নাযায়, তাই এখেতসকলেও ভয় পাই আছে, আমিও ভয় পাই আছোঁ, তেনেকৈ হৈ আছে তো ঘটনাটো। গতিকে হ'ব নালাগে। ইয়াৰ ওপৰত এতিয়া আলোচনা বিলোচনাৰ কাৰণে চৰকাৰে হাতত লৈছে আৰু চৰকাৰীভাৱে এইটো ইনকুৱাৰী হ'ব, তদন্ত হ'ব, উচিত শাস্তি যিয়ে ঘটনা ঘটিছে তেখেতে পাব। গতিকে এই দুইজনৰ কাৰণে আমি গোটেই মানুহটাকে, গোটেই বড়ো জাতিকে দোষ কৰিছে, গোটেই চাওতালটাকে দোষ কৰিছে, সেইটো আহিব নালাগে মোৰ হিচাপত। গতিকে এইটো আমি নকৰোঁ। বাৰু যি হ'ল হৈ গ'ল, কিন্তু এতিয়া আপোনালোকৰ আলোচনা কৰি পেলাই গাঁৱে হৈ এইটো মেছেজটো যাতে প্ৰতিখন গাঁৱত যাতে গৈ পায় যে আমাৰ মাজত এটা আলোচনা বিলোচনা হৈছে, পিচ এটা আলোচনা হৈছে। এই শান্তিপূৰ্ণ আগত যেনেকুৱা আমি বসবাস কৰিছোঁ তেনেকুৱাই থাকিম, ইয়াতে থাকিব লাগিব। বড়ো ইয়াতে, চাওতালো ইয়াতে, আদিবাসীও ইয়াতে থাকিব লাগিব। কিবা এটা আমাৰ মাজত সংগঠিত হৈছে, এইটো বেলেগ কথা। ইয়াত কোনোবা থাৰ্ড পাৰ্টি থাকিব পাৰে, কোনোবা ব্যক্তিগত স্বাৰ্থৰ লগতো থাকিব পাৰে। আমি আজিলৈকে এটা আমাৰ লগত প্ৰমাণিত নাই, কিন্তু আমি অনুমান কৰিছোঁ। গতিকে আহ্বান জনাম সকলো, আমি চাওতাল সংগঠনৰ ফালৰ পৰা বা আদিবাসীৰ ফালৰ পৰা বড়োসকলৰ মাজত সেই মেছেজটো গৈ পাবৰ কাৰণে আমিও আমাৰ যিমান আমি আজি ইয়াত উপস্থিত হৈছোঁ, আমি আমাৰ মাজত আলোচনা কৰি প্ৰত্যেকখন গাঁৱৰ মুৰব্বী গাঁওবুঢ়া তাতে যাতে এই মেছেজটো যাতে গৈ পায়। এইখিনি কথাই, বেলেগ আকৌ আলোচনা এইখিনি সময়ত আমাৰ ছাৰে ফোন কৰিছিল, EM ছাৰে। তো ইয়াৰ লগতো কথা হৈছে, গৌৰীনগৰত এই ৱাটাৰ ছাপ্লাই যিটো বনাইছে তাতে মানুহ জমা হৈ আছে, তাত যাব লাগিব। যাইখিনি মানুহৰ আতংকি যিটো শংকা, ভয় পাইছে, সেইটো যদি আমি দুইটা সম্প্ৰদায়ৰ মানুহ কেইজনমান যদি যায়, সিহঁতক শান্তি পাব আৰু থাকিবৰ কাৰণে সাহস পাব। আৰু কাৰিগাঁৱত ঠিক তেনেকুৱা স্কুলত তাতে মানুহ জমা হৈ আছে, তাতেও আমি যাব লাগিব। আমি কাৰিগাঁৱত থকা আমাৰ জাতীয় সংগঠনত কাম কৰা নেতৃবৃন্দবিলাক আছে, তেখেতসকলক আমি অলপ কণ্টেক্ট কৰি পেলাই যদি আমি অলপ যদি ভিজিট কৰিব পাওঁ, বেছি ভাল হ'ব যেন লাগিছে। তো এইখিনি আমি আমাৰ মাজত এই মেছেজটো বুজাব লাগে। আৰু দীঘলীয়াকৈ আলোচনা কৰাটো কোনো জাগা নাই, এতিয়া উপায় নাই। এতিয়া মানুহ বুজাব লাগিব। ডাঙৰ চিকিউৰিটি হৈছে, ডাঙৰ চিকিউৰিটি হৈছে জাতিৰ মাজত এটা চিকিউৰিটি। পুলিচ প্ৰশাসনে কিমান চিকিউৰিটি দিব আমাক? যদি বড়োবিলাকে বড়োই বুজে, চাওতালবিলাকে যদি আদিবাসী বুজে, তো আমি চিকিউৰিটি হৈ গ'ল থাকোঁ। গতিকে সেই চিকিউৰিটিৰ ওপৰত আমি নজৰ ৰাখি আমাৰ মেছেজটো যাতে গাঁৱত গৈ পায়, এইখিনি বক্তব্য ৰাখি মোৰ ছুটি বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ সকলোকে।